सोचना पड़ता है रे, कौन सी गाली देने का सोचना पड़ता है मेरे। কি কলি আইতা মাউতে বাথৰুমত দিন গ'ল কুকুৰণী ঐ হাৰামজাদি মনে মনে থাকিলি নাই দে এগিলাখান নকৰো এগিলাখান কৰিলি মোৰ মোৰ হাত কাঁপে মই শেষ তোমাৰ কেলা অভাৰ ৰিয়েক্ট কৰিব গেলি এনেকুৱাই হয় বোলে অসমীয়াত কথা এষাৰ আছে বোলে ওপৰৰ পৰা পৰিল টেকালি টেকালিৰ ভিতৰত এশ ভেকুলি এয়া হৈছে আজিকালি অসমৰ মডাৰ্ণ ল'ৰা ছোৱালী ৰাতিহে গম পাব দাদা এইজনীৰ পিছফালটো মালিচ কৰি কৰি তাই তোমাক সময় দিব নোৱাৰে কেলা মক্কেল তোৰ তাতে কি হ'ল আৰু তুমি ভাবি আছা তাই তোমাক ভাল পোৱা দিব निकल लौड़े, पहली फुर्सत में কেলা মক্কেল এটা কথা জানি থ তই সময় দিব নহ'লে কিন্তু ভাল পোৱা জীয়াই থাকে কেলা চুদুৰ ভাই বেলেগ কথা চিন্তা কৰি লাভ নাই কেলা তোৰ জনীয়ে তোক কেলা সময় দিব পাৰছে না সেইটোৱে চিন্তা কৰ কেলা তন্তু তোৰ মক্কেলক দিনটোত যদি বেয়া কথা নকওঁ নহয় তই মোৰ বেলেগ মাথা ঘূৰাই কেলা मेरे जिगर का छल्ला तू मेरी जान रे কি মানে এইগিলা কি হ'ব ধৰিছি কেলা অ বুজি পাইছো তই হ'লে গুণ্ডা কোমলীয়া মাল পাই মাৰি আছা খুন্দা কেলা তোৰ খুন্দাত গেল কিজানি মাইনাৰ আগফালৰ ভাঙি চিঙি মুণ্ডা का छल्ला पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो लेकिन नहीं তোৰ স্বভাৱে কয় তই যে এটা কেলা 2 নম্বৰী গুণ্ডা তোক পালি কেলা মই अरे रे बाबा उठा ले मेरे को नहीं रे इन दोनों को उठा ले কেলা আজিকালি এইগিলাখান দেখা পাই পাই মোৰ মোৰ মূৰত প্ৰেছাৰ উঠিলে কালৰো কাল মহাকাল কেলা বুঢ়া শগুন গিলাকে পাই মজা মজা মাল এইগিলাখান দেখা পাই থাকিলে আমাৰ দৰে চেংৰা গিলাকে বিয়া নাপাতাই হ'ব নেকি ভাল কাৰণ বুঢ়া গিলাকেহে পাই কেট বিৰি চকলেট ধান মাল কেলা ছোৱালী গিলাকে বুঢ়াৰ লগত কিনো পাই জুতি আমি হ'লে কেলা একো নাপাওঁ বুজি সেয়েহে ভাবছো বন্ধুসকল আজি খাম মই চুজি বুঢ়াটোক মই এইগিলা দেখা পাইছো এটা কথাই কওঁ रुको जरा, सबर कौन है ये लोग कहां से आते हैं ये কেলা চুদুৰ ভাইহঁত তহঁতে কেলা ল'ৰাৰ নামত কেলা কলংক কেলা চুদুৰ ভাইহঁত তোৰ দৰে মকলে আমি দেখা পালি কেলা মাথা চাথা নষ্ট হৈ যায় তোৰ নিচিনা 7 ক্লাছ মকল গিলাক নহয় কেলা বাটে পথে লগ পালি আমি সুসু করে দিম তেতিয়া তুমি যদি কোৱা ৱেষ্টাৰ্ণ ড্ৰেছ আনি দিম কাপোৰ নাই মোক কাপোৰ দিয়ে আৰু তহঁতক মই কাপোৰে পুতি পেলাব পাৰোঁ গম পাইছ নাই তুমি যদি কোৱা হাফ পেনো আনি দিম স্কাৰ্টৰ তলত পিন্ধে যে ভৰি চৰি দাঙিলে ওলাই নাযায় একো ঠিক আছে এইটো শ্বৰ্ট ড্ৰেছ হয় তুমি যদি কোৱা পেণ্টিটো আনি দিম তুমি যদি কোৱা আছে এইটো শ্বৰ্ট ড্ৰেছ হয় আৰু ইয়াত চবেই পিন্ধে তেনেকৈ হা लौड़ा लो ना मेरा। দয়াক কৈছিলো তুমিও আহিবা চাটৰ ওপৰত খেলিম এতিয়া মই আকৌ মাতিছো দয়া প্লিজ আহা না বিকাশৰ লগত ঘূৰি ঘূৰি ক'ত ক'ত খেলা কৰিলি মোক চাটৰ ওপৰত বিকাশৰ লগত খেলা কৰি কৰি বিকাশক লাত মাৰিলি আৰু শেষত বিকাশক লাত মাৰি দয়াৰ গল দম্ভিলি পিছে পেণ্টি আইতা দয়াৰ লগত ক'ত ক'ত খেলা কৰিম বুলি প্ৰগ্ৰেম বনালি মই ইমান হেৰিকে নাজানো এনেই টাইম পাছৰ কাৰণে এতিয়া ঠাণ্ডা দিন আহিছে ন ঠাণ্ডা লাগে এতিয়া চাটৰ ওপৰত খেলি লাগে মানে গৰম উঠে লাইট জ্বলাই লওঁ ৰাতি হ'লে ঠাণ্ডা লাগিলে ওপৰত লাইট জ্বলাই এনেকৈ খেলোঁ সেইকাৰণে দয়াক কৈছিলোঁ তুমিও আহিবা চাটৰ ওপৰত খেলিম এতিয়া মই আকৌ মাতিছোঁ দয়া প্লিজ আহা না মানে মই অকলশৰীয়া হৈ গৈছোঁ খেলিবলৈ লগ লাগে মোক কথা এটা কওঁ বন্ধু দয়া এইজনীৰ কিন্তু মতি গতি একদম বেয়া আন্ধাৰটো জ্বলি উঠি কেলা এইজনীৰ ছায়া ধৰিবই নোৱাৰি এইজনীৰ মায়া এইজনী কাষ নাচাপাই ভাল হ'ব নেকি বন্ধু দয়া কাৰণ যিকোনো উপায়েৰে চেলিব্ৰিটি হ'বলৈ যাৰা তেৰা কাষ চাবি কৰি আছে মায়া এইজনী হৈছে আন্ধাৰত জ্বলি থকা সকলোৰ বাবে এক বিশেষত্ব ছায়া এইজনীৰ পালাত পৰি নাভাঙিবা সপোন কেলা এনেকুৱা থাৰ্ড ক্লাছ মানুহ কেতিয়াও কাৰো হ'ব নোৱাৰে আপোন ৱেল ডান
মানে মই অকলশৰীয়া হৈ গৈছোঁ খেলিবলৈ লগ লাগে মোক চাদৰ ওপৰত পিছে পেণ্টি আইতা তোক এটা কথাই কওঁ निकल लौड़े पहली फुर्सत में ক'ৰ পৰা মালটো টপকি গ'ল মইতো বুজিয়ে পোৱা তে বন্ধুসকল আজি ভিডিঅ'টো লৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা নেক্সট এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই